मंजिल मिलेगी भटक कर ही सही, मंजिल मिलेगी भटक कर ही सही, गुमराह तो वो है जो कभी घर से निकले ही नहीं। মাই ডিয়াৰ ফ্ৰেণ্ড, নলেজ ইজ এ পাৱাৰ। মই গাৰ্ল ফ্ৰেণ্ড মটিভেশ্যন স্পীকাৰ বিজনেছ কোৰ্চ লৈছোঁ। পুনৰ নতুন ভিডিঅ' শেষ পৰ্যন্ত ভিডিঅ'টো চাব। যদি ইউজফুল যেন লাগে তেতিয়াহ'লে ভিডিঅ' লাইক কমেণ্ট কৰি আগলৈ শ্বেয়াৰ কৰি দিব। প্ৰথম কথাটো হৈছে আমি কেইজনমান ব্যক্তিৰ পৰা শিকিবলগীয়া আছে। প্ৰথম কথাটো হৈছে এক নম্বৰ হৈছে গৌৰৱ গগৈ। ৰাজনৈতিক পথাৰখনত তেওঁ নিজকে ইমানেই অধ্যয়ন কৰে, ইমান নলেজ লয়, য'ত নেকি তেওঁক বিট কৰাটোৱে সম্ভৱ নহয়। প্ৰত্যেকটো বস্তুৰ প্ৰত্যেকটো ৰাজনৈতিক পথাৰখনৰ প্ৰত্যেকটো তথ্য তেওঁৰ ইয়াতে আছে। জ্ঞানৰ ভঁৰাল চহকী কৰি ৰাখিছে। শ্বাহৰুখ খান তেওঁ এনে বাদশ্বাহ হোৱা নাই, এনে কিং হোৱা নাই। ডেইলি কিতাপ তেওঁ লৈ ফুৰে লগত, ইমান কিতাপ পঢ়ে তেওঁ। আজি তেওঁ যিখিনি স্পীচ দিয়ে চব অধ্যয়ন কৰে আৰু তেওঁ নিজৰ লাইফত প্ৰেক্টিকেলি তেওঁক ইউজ কৰে, ইউটিলাইজ কৰে। তো গতিকে লিডাৰ্ছ আৰ অলৱেজ ৰিডাৰ। লিডাৰ হ'বৰ কাৰণে ৰিড কৰিবই লাগিব, কিয়নো জ্ঞান পিপাসু মন কেতিয়াও বৃদ্ধ নহয় আৰু অধ্যয়নে মানুহক যোগ্য কৰি তোলে। আপুনি যিমান নলেজ ল'ব আপুনি সিমান পাৱাৰফুল হৈ উঠিব, সিমান ক্ষমতাশালী হৈ উঠিব। কিন্তু কথাটো হৈছে কি, নলেজ আপুনি বাৰে ৰকমৰ নলেজ লৈ লাভ নাই, অধ্যয়ন কৰি লাভ নাই। আপুনি যিখন ফিল্ডত যিটো প্ৰফেশ্যনত আছে সেই প্ৰফেশ্যনৰ ৰিলেটেড, সেই ফিল্ডখনৰ ৰিলেটেড ৰেলিভেণ্ট নলেজ ল'বলৈ চেষ্টা কৰোঁ, যিয়ে নেকি আপোনাৰ প্ৰফেশ্যনটোক কণ্ট্ৰিবিউট কৰে। আপোনাৰ নিজৰ যি গ'ল ছেট বহি ৰাখিছে তাক আগুৱাই যোৱাত, গ'ল ছেটটো ফুলফিল হোৱাত যাতে ডেইলি 1%, 10% যাতে কণ্ট্ৰিবিউট কৰে। এতিয়া ৰাজনৈতিক পথাৰখনত বা ৰাজনৈতিক ফিল্ডত গৌৰৱ গগৈয়ে তেওঁ চিনেমা জগতৰ নলেজ নলয়, স্পৰ্টছৰ তেওঁ খবৰ নাৰাখে। তেওঁ খবৰ ৰাখে গোটেই সামগ্ৰিক ৰাজনৈতিক দিশটোৰ ওপৰত, পাষ্টৰ পৰা লৈ প্ৰেজেণ্ট চিটুৱেশ্যনলৈ কি চলি আছে, কি ঘটি গ'ল আগত, আৰু ইন ফিউচাৰ কি হ'বলৈ গৈ আছে। ইলন মাস্কেতো কিতাপ পঢ়ি নলেজ লৈ তেওঁ স্পেচ এক্স বনাই দিলে, স্পেচ এক্স কোম্পানী। ৰিইউজেবল ৰকেট বনাই দিলে, য'ত নেকি তেওঁ ৰকেটৰ ওপৰত তেওঁ কোনো কোচিং কৰা নাছিল, কোনো কোৰ্চ কৰা নাছিল, কোনো ডিপ্ল'মাও লোৱা নাছিল, কিন্তু মাত্ৰ কিতাপ পঢ়ি অধ্যয়ন কৰি ৰকেট কোম্পানী বনাই দিছে। যে তো ইয়াৰ পৰা এইটোকে বুজা যায় যে নলেজৰ কিমান পাৱাৰ আছে। এজন মানুহে যেতিয়া ডেইলি 1%কে নিজকে কি কৰে, 1%কে যদি নিজকে চেঞ্জ কৰিবলৈ চেষ্টা কৰে, তেতিয়াহ'লে এক বছৰ 3600% চেঞ্জ হৈ যায়। তো নিজকে আপগ্ৰেড কৰক, ডেভেলপ কৰক। যদি আপুনি নিজকে আপগ্ৰেড নকৰে তেতিয়াহ'লে আপুনি নিজকে ডাউনগ্ৰেড কৰি আছে। ইফ ইউ আৰ নট আপগ্ৰেডিং দেন ইউ আৰ ডাউনগ্ৰেডিং। নিজকে সদায় অৰ্ডিনাৰী নহয়, এক্সট্ৰা অৰ্ডিনাৰী কৰিবলৈ চেষ্টা কৰক। এভাৰেজ হৈ থাকিবলৈ চেষ্টা নকৰিব। নতুবা আপোনাৰ লেভেলত এনেকুৱা কিছুমান প্লেয়াৰ আছে যিসকলে আপোনাৰ সমানেই কষ্ট কৰি আপোনাতকৈ 10 গুণ বেছি ভাল ৰিজাল্ট লৈ আহিব, 10 গুণ বেছি ভাল ফলাফল, 10 গুণ বেছি পইচা কমাব বা কমাই আছে। আপুনি যদি গোটেই দিনটো কষ্ট কৰি 8 ঘণ্টা, 9 ঘণ্টা, 10 ঘণ্টা কষ্ট কৰি যদি আপুনি 400 টকা কমাইছে, তেতিয়াহ'লে তেওঁলোকে 4000 টকা কমাই আছে। কিয়নো তেওঁলোকে নিজৰ ওপৰত সময় দিছে, নিজক ডেভেলপ কৰাক, নিজক স্কিলফুল কৰি তোলাৰ ক্ষেত্ৰত, নিজক কিদৰে নিজৰ ফিল্ডখনত আৰু এক্সপাৰ্টিছ কৰি তুলিব পাৰি, বিভিন্ন প্ৰকাৰে নলেজ একাঠা কৰাৰ ওপৰত, নলেজ গেডাৰ কৰাৰ ওপৰত গুৰুত্ব দিছে আৰু তাৰ ওপৰত কাম কৰিছে। তো সেইকাৰণে কৈছে নলেজ ইজ এ পাৱাৰ। ভগৱত গীতাত কোৱা হৈছে যে পৃথিৱীৰ আটাইতকৈ পবিত্ৰ বস্তুটো হৈছে জ্ঞান। কোৰাণ চৰিততো কোৱা হৈছে যদি নলেজ ল'বৰ কাৰণে, শিক্ষা ল'বৰ কাৰণে, জ্ঞান ল'বৰ কাৰণে যদি পৃথিৱীৰ আটাইতকৈ দূৰৰ দেশখনলৈ যদি যাবলগীয়া হয় তেতিয়াহ'লে যাব লাগিব। কিন্তু আফচোচ আজি আমাৰ এনেকুৱা আমাৰ ল'ৰা ছোৱালীৰ মাজত আজি যিহেতু সেই অধ্যয়ন পিপাসু মনটো নাই। Hope you like the video. Thank you.